ডিয়ার স্টুডেন্টস, আজি আমি বহুপদ ৰাশিৰ অনুশীলনী আৰম্ভ কৰিব গৈ আছোঁ। লাষ্ট ক্লাছত আমি কি আলোচনা কৰিছিলোঁ এবাৰ চাই লওঁ আহা। কি আলোচনা কৰিছিলোঁ আমি? প্ৰথমে আলোচনা কৰিছিলোঁ কি ধ্ৰুৱক পদ কি, তাৰপিছত চলক কি, পদ কি, মাত্ৰা কাক কোৱা হয়, সহগ কাক কোৱা হয়, একপদ ৰাশি কি, দ্বিপদ ৰাশি কি, ত্ৰিপদ ৰাশি কি, আৰু আমি কি চাইছিলোঁ ৰৈখিক বহুপদ, দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদ। ঠিক আছে, এতিয়া চোৱা আমি প্ৰথম অনুশীলনীৰ 2.1ৰ প্ৰথম অংকটো চোৱা কি কৈছে। 1 নম্বৰটো, তলৰ কোনকেইটা ৰাশি এক চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয় তোমাৰ উত্তৰত যুক্তি দিয়া। এতিয়া কোনটো ইয়াত বহুপদ ৰাশি হ'ব আৰু কোনটো নহ'ব, আৰু উত্তৰটো লিখাৰ সময়ত আমি যুক্তি দিব লাগিব। চলকবোৰ কি? আমি চলকবোৰ আগত পাইছিলোঁ যে ইংৰাজীৰ বৰ্ণমালাৰ পদবোৰক কি বুলি কোৱা হয়? চলক বুলি কোৱা হয়, হয়নে নহয়? তো প্ৰথম অংকটো ইয়াত কি আছে চোৱা, 4x² - 3x + 7, হয়নে নহয়? ইয়াত চলকটো কি? x, হয়নে নহয়? এইটো এটা কি? এক চলকৰ বহুপদ ৰাশি। 1 নম্বৰটো কি হ'ব? এইটো 1 নম্বৰ অংকটো কি হ'ব? 1 নম্বৰটো আছে কি? 1 নম্বৰ অংকটো কি আছে? 1 নম্বৰ অংকটো 4x² - 3x + 7, এইটো এটা কি? এক চলকৰ বহুপদ, এক চলকৰ বহুপদ ৰাশি, ঠিক আছে? এইটো হ'ল এক চলকৰ বহুপদ। তাৰপিছত 2 নম্বৰটো কি আছে চোৱা, y² প্লাছ কিমান? √2, y² প্লাছ √2, এইটো কি হ'ব? এইটো হ'ল y চলকৰ বহুপদ ৰাশি, y চলকৰ বহুপদ ৰাশি, y চলকৰ বহুপদ ৰাশি। তাৰপিছত 3 নম্বৰটো কি আছে চোৱা, 3 নম্বৰটো আছে তোমাৰ 3√t প্লাছ t√2। ইয়াত চোৱা, এইটো এটা বহুপদ ৰাশি নহয়। কেলে বহুপদ ৰাশি নহয় কোৱাচোন? ইয়াত চলকটো কি আছে? চলকটো বৰ্গমূলত আছে ইয়াত, হয়নে নহয়? তাৰমানে ইয়াৰ ঘাতটো কি হ'ব? ইয়াৰ যদি আমি ঘাতটো ওলাই দিওঁ √t, তাৰমানে ইয়াক আমি কি লিখিম? t⁴ ৰুটৰ কাৰণে কি হ'ব? 1/2। ইয়াত টিৰ ঘাতটো কিমান? 1/2, যাৰ কাৰণে এইটো কি হ'ল? √t। তো এই যে 1/2টো এইটো পূৰ্ণ সংখ্যা হয় জানো? নহয়, এইটো এটা পূৰ্ণ সংখ্যা নহয়। পূৰ্ণ সংখ্যা নোহোৱাৰ বাবে, টিৰ ঘাতটো পূৰ্ণ সংখ্যা নোহোৱাৰ বাবে এইটো কি নহয়? এটা বহুপদ ৰাশি নহয়। এইটো কি হ'ব? বহুপদ ৰাশি নহয়। কেলে নহয় বহুপদ ৰাশি? কাৰণ কি? টিৰ ঘাত বা আমি ইয়াত চলকৰ ঘাত বুলি লিখিব পাৰোঁ। টিৰ ঘাত পূৰ্ণ সংখ্যা নহয়, ঠিক আছে? প্ৰথমটো এইটো এটা বহুপদ ৰাশি হৈছে, এইটো বহুপদ ৰাশি হৈছে, যিহেতু ইয়াৰ ঘাতটো কি? ইয়াৰ ঘাতটো কিমান হ'ব? 1/2। 1/2 থকাৰ কাৰণে ইয়াত কি? এইটো পূৰ্ণ সংখ্যা নহয়, এইকাৰণে এইটো বহুপদ ৰাশি নহয়। তাৰপিছত চোৱা 4 নম্বৰটো। 4 নম্বৰটো কি আছে? y + 2/y। ইয়াত চোৱা, তলত আছে yটো, হয়নে নহয়? তলত যদি yটো থাকে 1/y, এইটো মানে কিমান বুজায়? এইটো y⁻1। তো -1টো পূৰ্ণ সংখ্যা হয় জানো? -1টো পূৰ্ণ সংখ্যা নহয়, তাৰমানে এইটো কি নহয়? বহুপদ ৰাশি নহয়, বহুপদ ৰাশি নহয়। কাৰণ কি হ'ব ইয়াত? কাৰণ yৰ ঘাত বা চলকৰ ঘাত, yৰ ঘাত পূৰ্ণ সংখ্যা নহয়, ঠিক আছে? তাৰপিছত চোৱা, তাৰ পিছৰটো কি আছে? 5 নম্বৰটো x⁻10 + y³ + t⁻50। ইয়াত চোৱা, চলক কেইটা আছে? x আছে, y আছে, t আছে। তিনিটা চলকযুক্ত এটা বহুপদ ৰাশি। এইটো বহুপদ ৰাশি হ'ব, কেলে? ঘাতবোৰ কি? পূৰ্ণ সংখ্যা হয়। এইটো কি? তিনিটা
চলকযুক্ত বহুপদ ৰাখি, তিনিটা চলকযুক্ত বহুপদ ৰাখি। ঠিক আছে, 1 নম্বৰটো। এতিয়া 2 নম্বৰটো চোৱা। 2 নম্বৰটো মই আলোচনা কৰি দিছিলোঁ। তলৰ প্ৰতিটোৰ এক্স স্কুৱেৰৰ হহক কিমান বুলি কৈছে। এক্স স্কুৱেৰৰ হহক কি? এক্স স্কুৱেৰ হহকটো ইয়াত লিখিব লাগিব। প্ৰথমটো কি আছে? 2 + x² + x, হয়নে নহয়? 2 + x² + x। ইয়াত x স্কুৱেৰ লগত কিমান আছে? 1 আছে। তো এক্স স্কুৱেৰৰ হহক কিমান হ'ব? 1। আমি জানো একো নাথাকিলে কি হয়? 1 হয়। ইয়াত এক্স স্কুৱেৰৰ হহক কিমান হ'ব? 2x² + x। এক্স স্কুৱেৰৰ হহক কিমান? এক্স স্কুৱেৰৰ হহক 1। ঠিক আছে। 2 নম্বৰটো কি আছে? 2 - x² - x³ আছে। ইয়াত এক্স স্কুৱেৰৰ হহক কিমান? এক্স স্কুৱেৰ লগত ইয়াত কিমান আছে? ইয়াত কিন্তু 1 ক'লে নহ'ব। কেলে? লগত আগত কি আছে? মাইনাছ এটা আছে ন। তো ইয়াত কি ক'ব লাগিব? এক্স স্কুৱেৰৰ হহক 2 - x + x³ আছে অংকটো। ইয়াত এক্স স্কুৱেৰৰ হহক কিমান? এক্স স্কুৱেৰৰ হহক কিমান? -1। যিহেতু ইয়াত এক্স স্কুৱেৰ লগত কিমান আছে? মাইনাছ চিনটো আছে। বুজি পালা কথাটো? তাৰপিছত 3 নম্বৰটো চোৱা কি আছে? π/2 x², π/2 x² + x। ইয়াত π/2 x², ইয়াত x² লগত কিমান আছে? π/2। তো এক্স স্কুৱেৰৰ হহক কিমান হ'ব ইয়াত? π/2। এক্স স্কুৱেৰৰ হহক কিমান? π/2। বুজি পালা? তাৰপিছত চোৱা কি আছে? 4 নম্বৰটো কি আছে? √2x - 1। ইয়াত x² আছে জানো? ইয়াত x² নাই। যদি ইয়াত x² নাই তেনেহ'লে x² হহক ক'ৰ পৰা পাম আমি? নাপাওঁ, হয়নে নহয়? সংখ্যাটো নাই, আমি ক'ৰ পৰা পাম? তেনেহ'লে ইয়াত x² হহক কিমান হ'ব? x² হহক কিমান? 0। ঠিক আছে। তাৰপিছত 5 নম্বৰটো চোৱা কি আছে? 2x - 3 হোল ইনটু x² - 3x + 1। এইটো আছে অংকটো। তো ইয়াক আমি কি কৰিব লাগিব? ইয়াত আমি অংকটো প্ৰথমে কি কৰিব লাগিব? সৰল কৰি ল'ব লাগিব। কি নিয়মটো? 2x দি আমি প্ৰথমে x² - 3x + 1ক পূৰণ কৰিম। আকৌ আমি কি কৰিম? -3 দি x² - 3x + 1ক আমি পূৰণ কৰিম। এতিয়া পূৰণ কৰিলে কি হ'ব? এইটো পূৰণ কৰিলে কি হ'ব? 2x³ মাইনাছ ইয়াৰ লগত এইটো পূৰণ কৰিলে কি হ'ব? 3 × 2 = 6 x² 6x² প্লাছ ইয়াৰ লগত এইটো পূৰণ কৰিলে কি হ'ব? 2x মাইনাছ ইয়াৰ লগত এইটো পূৰণ কৰিলে কি হ'ব? 3x² মাইনাছ মাইনাছ কি হ'ব? প্লাছ 3 × 3 = 9 9x, আকৌ এইটো প্লাছে মাইনাছে মাইনাছ 3 × 3। তো ইয়াত x² থকা পদ আছে অকল 2টা, বাকী আৰু x থকা পদো 2টা আছে। তো এইটো আমি লিখি লওঁ 2x³। এতিয়া ইয়াত -6x², ইয়াত -3x², দুটাই মাইনাছ। মাইনাছে মাইনাছে কি হ'ব? প্লাছ, কিন্তু চিনটো কি থাকিব? মাইনাছ। 3ৰ লগত 6 যোগ কৰিলে কিমান? 9 9x²। আকৌ ইয়াত x আৰু এইটো x দুটাই প্লাছ আছে। 9 + 2 কিমান? 11 প্লাছ 11x -3 হৈ গ'ল। এইটো আমি পূৰণ কৰি কি পালোঁ? এইটো পালোঁ। তো ইয়াত এতিয়া x² কোনটো? এইটো। তো x² হহক কিমান হ'ব? -9। x² হহক কিমান? -9। ঠিক আছে, বুজি পাইছা? ইমানলৈকে ভালকৈ চোৱা, তাৰপিছত মই আকৌ দিম। অ'কে।